ৰাতি হ'লে চব পৰি যায় ৰাতি কোনো ক'বলগীয়া নাই তেনেকৈ মই অকল ভাবিছোঁ যে নলবাৰীৰ পৰা ইমানখিনি বস্তু কেনেকৈ আনিছে বুলি আলনা চালনা একেখন গাড়ীতে তুলি অনাটো কি কয় সাধাৰণ কথা নহয় এতিয়া আমাৰ গাড়ীখন দিছোঁ যে আমাৰ গাড়ীখন গোটেই গাড়ীখনে ফুল হৈ গৈছে পাহাৰ নিচিনা বোলো কেনেকৈ আনিছে মই তাকে চিন্তা কৰিছোঁ আৰু এফালে চাব পাৰে আমি গোটেইখিনি মাল ইয়াতে লোড কৰি দিলোঁ মানে বাকাচ আছে ইয়াতে 25টা চেয়াৰ আছে 50খন আৰু যি মানে সৰু সৰু ল'ৰা ছোৱালীৰ যিখিনি তাৰমানে পঢ়া সামগ্ৰী লাগে সেইখিনি বঢ়িয়াকৈ ইয়াতে লোড কৰি দিছোঁ বাকী এই আলনাকেইখন যাব আমাৰ সময়দাৰ গাড়ীত তাৰমানে সময়দাৰ এখন গাড়ী দিব আৰু সেই সময়দাৰ গাড়ীত এইকেইখন আলনা গোটেই 25খন আলনা আছে তো এই 25খন আলনা সময়দাৰ গাড়ীতে গুচি যাব এই তাতো 3টা আছে ইয়াতে তাৰমানে মানে ষ্টুডেণ্টৰ এইখিনি আছে এক ছেকেণ্ড এই এনা আনকে তাৰমানে এই বহি আছে ইয়াতে তাৰমানে এনা আনকে বহি আছে ইয়াত 12টাকে আছে বহি চাব পাৰে তো এনেকৈ দিয়া যাব তাৰপিছত আৰু তলতটোত কাঠ পেঞ্চিল জ্যামেট্ৰি বক্স পানী ফ্লাক্স এনেকুৱা যি লাগে আৰু এক্সাম পেড তাৰপিছত গোটাখিনি আছে আগে উঠে লং ৰ'ব ধৰা ভাই কেনে গৰম লাগছি দুটা ধৰা ঐ ওজন আছে কিন্তু মস্ত হা কোনটোত ফ্লাক্স আছে ফ্লাক্সটো চাইড কৰছ অঁ কেনে হ'ব বঢ়িয়া এইফালে ৰাতুল দা একদম পুৰা বঢ়িয়াকৈ একদম বান্ধি আছে ৰাতুল দা কেনে মানে এতিয়া গাড়ী আৰু এখন আহি আছে সেইখন গাড়ীত আমি আলনাখনতে লোড দিম বাকী মোৰ চকী আৰু বাকচ আৰু কিতাপ বহি ইয়াত আছে তো আমি মোটামুটি 10টা বজাত ওলাই যাম ইয়াৰ পৰা 11টা টাইম দিছে বাহ বঢ়িয়াকৈ বান্ধছি বান্ধি গুন্ধি ল'লোঁ বাকী বান্ধি পাই চাওঁ তাৰপিছত আমি আৰু যিমান পাৰোঁ আমি দেখাই থাকিম চেষ্টা কৰিম সহায় কৰিবৰ কাৰণে জুবিন দাৰ আদৰ্শৰেদি আমি জীয়াই ৰাখিব বিচাৰিম মানুহখনক জয় জুবিন দা জয় আই অসম লাভ ইউ আৰু গাড়ীতটো আমি মাল লোড কৰিলোৱে কিন্তু আৰু এটা বস্তু যদি আমি দিব পাৰোঁ মানে ভাল লাগিব সেইটো হ'ল মানে আমি প্ৰথমতে ল'ম বুলি ভাবিছিলোঁ এনেকুৱা টুল কিন্তু টুল নাই মানে এইটো বহুত কম এইখিনিয়ে আছে আমাক যিহেতু 25টাই লাগিব তো এইটো নহ'ব তাৰপিছত আমি বাল্টিং চালোঁ বাল্টিঙৰ আমি ভিতৰত এইটো এটা আছে কিন্তু এইটো ডাঙৰটো লৈছোঁ তাৰমানে এইটো ন 22 লিটাৰ এইটো 22 লিটাৰ ইয়াত লিখা আছে 2200 বুলি 22 লিটাৰ হয় আচ্ছা ঠিক আছে এইটো হ'ল 22 লিটাৰৰ মানে বাল্টিং ঠিকে আছে না ঠিকে আছে ইউজ কৰিব পাৰে গা চা ধোৱা কিবা সেনেকুৱা হয় না সেইটোৱে 25টা হ'ব নে নাই ঠিক আছে ওলাই দিয়ক তো এফালে বঢ়িয়াকৈ বাল্টি হিচাপ কৰি আছে ফুটাটো চাই ল'বা সাপ নহয় বাল্টিঙৰে কাটেনি ফুটা আছে নে চাই ল'বা এইটো যাব না এইটো ভাংচি কিন্তু একো নহয় বাৰু একো নহয় 30টা কেইটা আছে 20 আচ্ছা 25টা ওলাই দিয়ক 25টা তাত 20টা আছে পুৰা ফুটা চুটা ভাঙা চাঙা এইবিলাক চাব লাগিব না যেনেকৈ তেনেকৈ ল'লে নহ'ব নহয় বোকা আছে নেকি এইটো ভাংচি এইটো হ'ব চাফা কৰি দিয়ক ল'ম দিয়ক হ'ব দিয়ক সেইটো এটা ভাঙা আছে এইটো নালাগে এই নহয় এইটো আপুনি চাফা কৰি দিয়ক আৰু এটা ভাঙা আছে সেইটো নালাগে তাজা মাল না বঢ়িয়া ড্ৰাম ছেট বাজনা বজাবা নেকি তাতে ঐ বাহ বঢ়িয়া না হ'ব দে ঢোল বজাব নালাগে কেতিয়া হ'ল আচ্ছা আগে চাই লৈছ এই বঢ়িয়া কি ভাই কি আনছ সুইং আনিছে খুই আছে তোমাকে খুৱাইছে আমাক কিবা খুৱাইছে নেকি আমাক কিবা খুৱাইছে নেকি আমি একলাকে আছো উপায় নাই আৰু 10 টকীয়া ঠাণ্ডা এটা দি কোনে ভুলকে থাকিলে নহয় তেওঁ 50 টকীয়া পান খুৱাইছি 20 টকীয়া খাইছো তেওঁ পান খুৱাম বুলি কৈ পেলাই লৈ যায় তাৰ পৰা ঘূৰাই মাৰছি 50 টকীয়া পান খাইছি ভাবি যাকচোন আৰু খাই লৈ যায় পেলাই মুখেদি কথা ক'ব পৰা নাই আৰু মোক কিন্তু 20 টকীয়া পান খোৱা নাই তাক লাগি ভাল কাম কৈছো এই গৰমখন কি কৰি আছো চাওচোন তো এফালে চাব পাৰে এতিয়া বাল্টিং 1
2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 তাৰপিছত এইফালে আছে 24 25 এইটো বাল্টিং তাৰমানে এটা ডাঙৰ মানে ডাঙৰটো এটা চেজ হৈ গৈছে তো এটা সৰু বাল্টিং দিছি লগত এটা মগ দিছি তো বঢ়িয়াকৈ ল'লোঁ তো এইফালে দাদা অলপমান কমাই ধৰিলে ভাল লাগে তো কমাই ধৰিছোঁ 10 টকা কমাই দিছে বঢ়িয়া 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 বিলখন লিখি দিয়ক বিল লাগিব আমাক বিল লিখি দিয়ক বিল অ'কে বিল হৈ গ'ল আমাৰ 2125 টকা মানে 85কে ধৰিলাক এনাই মানে 95কে হৈছিল 10 টকা কমাই লৈছে হ'ব দিয়ক গাইছ আৰু এতিয়া মানে অলপমান ঘূৰি আছোঁ গোটেই শিৱসাগৰ টাউনখন ঘূৰি আছোঁ এটা পাণ খাই লওঁ ৰ'ব আগত মানে আমাৰ পাপু ভাই কৈছে আমাৰ নলবাৰীত কি পাণ তাত তাৰমানে নাম্বাৰ 1 নলবাৰীটো পাণ বয়া বুলি নকওঁ নহয় অঁ ভালেই অঁ ইয়াতে অলপ পাণটো বেলেগ ধৰণৰ সোৱাদ লাগিছে কালি বাৰে মই খাই আছোঁ একে দিনত নাছিলে কোনোবা বেলেগ মানুহ বেলেগ আছিল তেখেত নাই এতিয়া তেখেত আহি ধূপ জ্বলাই আছে ধূপ জ্বলাই আছে নেকি পাণ বিশাল কোনে খুৱাব আমাৰ দাদা কৈছে মই খুৱাম নহ'লে আপুনি কিয় খুৱাব মই এতিয়া ৰাস্তা পাছে দে কিন্তু তেওঁ মাতি লৈ আহিছোঁ মই চবেই খুৱাব নিজে নিজে পকেটত বেছি আজি হেৰি কৰা তেওঁ যোৱাৰ কাৰণে তুমি ফুটিতে খুৱাই দিয়া অঁ এজন আমাৰ আৰু এজন গ'ল তেওঁ চুপাৰত যাব তেওঁ কৈছে গাড়ী মোৰ বোলে বেয়া উপায় নাই সেইকাৰণে এতিয়া তেওঁ মোতকৈ আগত পাই না মই তেওঁতকৈ আগত পা চাওঁ বঢ়িয়াকৈ বনাই দিয়ক নলবেৰীয়া পাণ 3টা 4টা বিনা খয়াৰ এটা খয়াৰ এই কিহৰ খয়াৰ খাই আমাৰ লগত থাকিলে খয়াৰ নহয় খাব লাগিব কালি ৰাতিটো 1 মিনিট নাই হ'ব আৰু পাণ বনোৱা অলপমান ষ্টাইল দেখাই আছোঁ ৰ'ব এই আধা আধি গেলে কি কি দিলাক মই গম নাপালোঁ বাৰু তাৰে পিছত মই ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ আৰু কি দিছি আৰু নাজনোতে পাণ হে পাণ পাঁচটা বনাব লাগিছিল 4টা বনাব এটা মিঠা ঠিকে আছে দিয়ক অঁ খাই লওক বঢ়িয়া ওম চাহা বঢ়িয়া নাৰিকল দি আছে এই পাণ হাইয়েষ্ট কিমান দামলৈকে আছে কিমান দামলৈকে আছে 50 টকা হাইয়েষ্ট বাপৰে এইটো আৰু কি পাণ 50 টকা পাণ খাবি নেকি ভাই হা পইচা আছে না পাপু এই বিলটো দিবা দেচোন পাপু জুই উঠোৱাই ভাই কিবা দিব এই কিবা মাত দিলা কাই এই কিবা কানি লগে দৈ মই সোমাই দিওঁ ৰ আগে ৰ'ব কপি গেল মোবাইলটো কিবা কানি এই বাহ ডিজাইন আছে না বঢ়িয়া মই দিনতে এটা খাইছোঁ এতিয়া ৰিয়েকশ্যন আৰু কি দিম দিনতে ৰিয়েকশ্যন লৈ লৈছোঁ নিজে আৰু এফালে আমাৰ যাবা ওলা পুলকেশ ভাই দে যোৱা ভাই ভালকে ক'ব পৰা নাই ভালে যোৱা এই ক'ত ফেলে দিয়া অ' পিক অঁ ফেলে কি ভালে যোৱা অ'কে বেয়া লাগছি অলপ মানুহ পাই নাই একো নহয় দে বাই বঢ়িয়া যোৱা হয় খুৰা বঢ়িয়াকৈ নামাই দিব তাক পাছত উঠাই দিব অ'কে জয় জুবিন দা তো আহি গ'ল এইফালে ভাত চাব পাৰে বঢ়িয়াকৈ দিলে আৰু খাব লাগে বেলেগ পিচ লৈছোঁ দেখাই দিয়া হা এইটো চিকেনৰ নেকি চিকেন অ' চিকেন ঠিকে আছে দালি দি বনাইছে এইফালে বাবু ভাই মই দিলটো খাব বেয়া লাগে কিয় দিলে নাই মোৰ দিল নাই 5টামান দিল থকাতে দিলটো ভাঙি গৈছে কিন্তু ভাঙি দিল বনাই বঢ়িয়া আৰু দুপৰীয়া ভাত খাব আহিছোঁ চবে দিল পাইছে কিন্তু মোৰ দিল নাই মই নাযাম নেকি থাকি যাম নেকি গাড়ীখন বেলেগত দি থাকি যোৱা বেছি দিব মই কি কৈছিলো যে তোৰ গাড়ী ক'ত ঠিক কৰিলে মই কৰাই দিম 10,000 মান দিলে হ'ল কি মাহত 10,000 সস্তা বাকী এইফালে দাদা আছে ধন্যবাদ মানে হয় তাকে মই কি ক'ব কওক কি ক'ম তোমাক লগ পালোঁ ভাল লাগিলে মানে অহাৰ লগে লগে নীলম দা কৈ আছিলে কম
ইহঁত মানে SDF এহঁত টেলেণ্ট থকা বাঁহী বজোৱা তাক ৰখাই দিছোঁ বজাহে যাব বাঢ়ি বজাবলৈ কৈ এতিয়া ই নোৱাৰে লগৰটো আচ্ছা লগৰ অ'কে বাকী এখেতে তাৰমানে অহাৰ লগে লগে মোক কৈছে তুমি ডেকা হয় নে সেনেকৈ কৈছে চবক চিনি পাওঁ লাগে আৰে চেহেৰা হ'ব আমি জিন্দগীত ইমান বছৰ চাকৰি কৰিলোঁ আমি গম পাওঁ না কোনটো আপুনি আজি গেটত কোৱা নাছিলে আপুনি এনেকুৱা বস্তু মই আহি দেখাই দিছে চাবা নি মানে মোক কৈছে নুলিয়াবি অলপ আগত ৰেস্কিউ কৰি আহিছে ডেড বডি এই ডেড বডিটো তুমি চালে এইটো খাব নোৱাৰিবা মানে এই হেৰিৰে বানপানীৰে মানে বহুত দিন হৈ গ'ল নাজানো আমি ভাত খাই লওঁ তাৰপাছত ভাত খাই লওঁ বঢ়িয়াকৈ এতিয়া ভাতটো খাই লওঁ তো বঢ়িয়াকৈ খাই লওঁ বাৰু ভাত তাত নহয় একো নহয় বস্তুহে ইয়াতে পাকাত তাৰমানে কি মানে ফটোৱা লাগে দেখিবলৈ একো তই এঙাৰ হৈ গ'লি ক'ত গৈছিলি মোক সেইটো কথা ক আগৰ 2 বছৰ আগৰ চেহেৰাটো যে এঙাৰ হ'লি মই কয়লা হৈ গ'লি কেলে কাৰণটো কি মই চাউথ আফ্ৰিকাত গৈছিলোঁ তাতে তাত মানে চাউথৰ মানুহগিলাখান ক'লা না মই সেইকাৰণে ক'লা গৈছোঁ ক'লা হ'লেতো ভাল পাওঁ চিধা কথা য়েছ এই নহয় আজি মানে মই একদম সঁচা কথা কৈছোঁ এই মানুহজনৰ কাৰণে এটা কমেণ্ট লাগে এইটোৰ ভিতৰত তাৰমানে এটা কমেণ্ট লাগে এটা কথা চাব আজি 3 দিন মানে 3 সাঁজ ভাত খালোঁ ইয়াতে 1 টকা এটা পইচা নোহোৱাকৈ মই আপোনাক কোৱা নাই দিয়ক মই ৰাইজক কৈ আছোঁ 1 টকা নোহোৱাকৈ আমি ইয়াতে ভাত খাইছোঁ হা তো গতিকে শিৱসাগৰত এনেকুৱা হোটেল ক'তো নাই নহয় মই বিচাৰিছোঁ মই বিচাৰিছোঁ যেতিয়া ক'ৰবাত বিপদ হয় তাত ঢেৰ হোটেল থাকে আৰে 100টা যদি কাষ্টমাৰ আহে মানুহ হেল্প কৰিব অহা মানুহকেইটা 30টাকো যদি ভাতটো খুৱাই দিয়ে সেইটো কয় হেঁপাহ সেইটো কয় মৰম আৰু আদৰণি বেলেগ একো নাজানো মানে কি ক'ম মই এইবাৰ বুলি নহয় এইবাৰে এতিয়া মোৰ 2বাৰ হ'ব মই যেতিয়া গছপুলি ৰুব আহিছিলোঁ গছপুলি ৰুব হওঁতে আমাক ইমান ধুনীয়াকৈ খোৱা লোৱা মানে ৰুম চুম লৈ AC ৰুমত শুইছিলোঁ হে গাইজ বেলেগ আৰু কি ক'ম মানে মানুহজন তাৰমানে বহুত দিলদাৰ বহুত আশা কৰি বগা হওক আৰু বিয়াখন পাতক আপুনি নাই মোৰ বিয়াত আপোনাক নাম এটা দিম নাথাকে আমাৰ বগা আমাৰ ছোৱালীটো নাচাব য'ত গ'লে অকণমান কইনা ঠিক হৈ আছে কইনা কমপ্লেইন দিম আপোনাৰ ক্ৰীম চিম হৈ বগা হওক গলি আফ্ৰিকা গলি কি ক'ম হ'ব দে ভাল লাগিব মানে এতিয়া গ'লে এই মানুহজনে 90 বাৰ ৰক্তদান কৰিলে বাকী আৰু কি ক'ম ৰেকৰ্ডটো ব্ৰেক কৰিব চেলুট দিছোঁ অ'কে মই এই ভাইটিও মই এতিয়ালৈ 7 বাৰ কৰিছোঁ মই কাকো চিনি নাপাওঁ 3 মাহৰ মূৰে কাক চিনি পাওঁ মানে কৰা নাই তেজ দুপাল দিলে যদি বাচি যায় 3 মাহৰ দিলে তোৰ নিজৰ হেল্থ চেকআপ হ'ব একদম নিশ্চয় বাকী হয় না একবাৰ দান কৰা আছে এতিয়ালৈকে মানুহটো ৰাখি নালাগে বৰ ভাল লাগিল তুমি যদি কেতিয়াবা তোমালোকৰ ঘৰৰ ওচৰৰ মানুহ যদি কিবা প্ৰব্লেমো কৰে ব্লাডৰ কাৰণে একবাৰ কল কৰিবা মোক নাম্বাৰ আছে বহু জেগাত বহু মানুহ কাম কৰিছোঁ কিন্তু মানুহক চিনি নাপাওঁ লগৰ ল'ৰাই ফোন মাৰে কোকৰাঝাৰৰ পৰা ফোন মাৰিছে লগৰ ল'ৰাটো হৈছে চাংচাৰীৰ কোকৰাঝাৰৰ মানুহ তো সি হৈছে বড়ো মই হৈছোঁ অসমীয়া নিমিলে লাষ্ট টাইমত কৈছোঁ কি তাৰ লগত একেলগে গাড়ী চলাওঁ এনেকুৱা ঘটনা হৈ গ'ল কি কৰিম এতিয়াতো মই লগ গুচাবত মই আহিবই লাগিব যিমানটো পাৰে মানুহক সহায় কৰি থাকিব লাগে কিন্তু সেইটো ক্ষেত্ৰত মই মাহচোন মই একদম সঁচা কথা কৈছোঁ এখেত মানুহজন বহুত মানে দিলদাৰ হয় বহুত একদম খোলা মনৰ মানুহ বহুত ভাল লাগিছে এফালে চাব পাৰে একদম ধুনীয়া একদম বহুত বেছি ভাল লাগিছে তাৰমানে কৈছোঁ মই এইফালে চাব পাৰে বা এইফালে চাব পাৰে বা আৰু এইটো বস্তু মই যোৱাকালিও দেখাইছিলোঁ বা আজিও দেখাইছোঁ ইয়াত চাব পাৰে মই যোৱাকালিও দেখাইছিলোঁ আজিও দেখাইছোঁ আপোনালোকে যদি শিৱসাগৰ আহে ন আহাৰত একবাৰ হ'লেও আপোনালোকে সোমাব মই কণ্টেক্ট নাম্বাৰটো দি আছোঁ দাদা আপোনালোকৰ কাৰ্ডখন দিয়কচোন মই কণ্টেক্ট নাম্বাৰটো দি আছোঁ ডাইৰেক্ট দিলে হ'ল নাম্বাৰ য'ত আছে নাম্বাৰটো দিয়কচোন বিচাৰিবলগীয়া অৱস্থা হৈ যাব জানো ক'ত আছে নাম্বাৰটো মনত নাই নেকি এইটো চাব পাৰে এইটো কণ্টেক্ট নাম্বাৰ চাব পাৰে তো আপোনালোকে বঢ়িয়াকৈ মানে একবাৰ আহক এইখন হোটেলত
এই মেনুটো চাওক না, মেনুটো ফটো দি থৈ দিছি, ডিম্পু আছে, তাৰে পিছত এই বহুত মানে আছে আৰু এনেকৈ সেইফালে। তো ভাল লাগছে তাৰমানে আৰু নিৰামিষ ভাত মাত্ৰ 80 টকা হয়, তাৰপিছত চিকেন থালি 150 টকা এনেকৈ আৰু বেছি দামো নহয়। কিন্তু এইখিনি মানে যিখিনি তাৰমানে বিক্ৰী কৰে তাৰে মই আপোনালোকক কৈছোঁ মানে দুখীয়াক বহুত সহায় কৰে, বহুত বেছিয়ে সহায় কৰে তাৰমানে। এই মানে কি ক'ম আৰু ভাষাহীন। আৰু ভাত তাত খাই ওলাই আহিলোঁ আৰু এইখিনি সময়তে মানে সময়দাৰ লগত যিটো বা থাকে সেই বাজনীয়ে মানে ফোন কৰিছে, 2টা মিছ কল হৈ আছে। তাৰমানে ভিডিঅ' বনাই আছোঁ, গমেই পোৱা নাই। আইফোনত আৰু ভিডিঅ' বনাই থাকিলে মানে কোনোবাই ফোন কৰি থাকিলেও গম নাপায়। তো ধকে তাৰমানে ভিডিঅ'টো আনকাট হোৱা মানে কাটি দিয়াৰ পিছতহে গম পালোঁ সময়দাই ফোন কৰিছে। মা কচম চেলুট সময় দিয়া। এতিয়া তাৰমানে ডিছকাশ্যন হৈ আছে, গাড়ী মানে পঠাই দিয়াৰ কাৰণে হেৰি কৰি আছে। তাৰমানে আমাৰ এখন গাড়ীটো লোড হৈ আছে আৰু আলনাখিনি লোড কৰিব লাগিব না, তো সেইখন গাড়ী মাথা মাৰি আছে। সেইখন গাড়ী মাথা মাৰি কিনে ডাইৰেক্ট ইয়াকে গেলি পঠাই দিব, তাৰপিছত আমি আকৌ মাল লোড কৰি ডাইৰেক্ট আমি গুচি যাম। তো এতিয়া ৰখি আছোঁ, মানে ৱেটিঙত আছোঁ, এক্সাইটেড হৈ আছোঁ কেতিয়া আহিব কেতিয়া আহিব। আজিৰ মিছন আমাৰ ছাকচেছ নহ'ব চাগে, মানে জাষ্ট সময়তে ফোন কৰিলে আকৌ প্ৰায় 1 ঘণ্টামান পিছত কল বেক কৰে, মানে ফোন কৰিছে আকৌ। তেতিয়া মানে প্ৰথমতে হোটেলত থাকোঁতে ফোন কৰিলে ন, ডিছকাশ্যন হৈ এনেকৈ মানে এইমাত্ৰ জাষ্ট আকৌ ফোন কৰিলোঁ। ফোন কৰি কিনে কৈছে যিখন আমাৰ গাড়ী তেওঁ মানে ইয়াত নাই, মানে শিৱসাগৰত নাই, নহ'লে তেখেত বেলেগ জেগাত আছে, হ'লে মানে বেলেগ ছাইডত মানে হেৰি পঠাইছে। তো তাৰপিছত এতিয়া কথাটো হ'ল কি, আশা নাই আৰু। মানে মই তেতিয়া ফোন কৰোঁতে 100%ৰ প্ৰায় 80%ে ধৰিছিলোঁ বোলে কি হৈ যাব, মিছন ছাকচেছ হৈ যাব। কিন্তু এতিয়া কল কৰিলে এতিয়াতো আকৌ মানে 100%ৰ 99%ও নাই, মানে আশা নাই, মানে আজি যাব পাৰিম, আজি আমি মিছন ছাকচেছ কৰিব পাৰিম, সেইটো নহয়। এতিয়া কি কৰোঁ? তো আকৌ সময়দাই ফোন কৰিছে, কি কয় চাই লওঁ আমি। কাটা গ'ল, এক ছেকেণ্ড মই ফোন কৰোঁ। কি কয় চাই ল'ম বাৰু আমি। দাদা হা গাড়ীখন মানে কি, আমি এখন গাড়ী পূৰা একদম ফুল লোড হৈ আছে। তাৰমানে বাকচ, তাৰপিছত চকী, তাৰপিছত আলনাটো নহয় মানে বাল্টি, সেনেকৈ গোটেইখিনি ফুল লোড হৈ আছে। আলনাটো তাৰমানে এক্সট্ৰাকৈ তাৰমানে ৰাখি থৈ দিছোঁ। আলনাটোৰ কাৰণে তাৰমানে এখন গাড়ী লাগে। হয়। হেৰি ট্ৰাংক আছে আমাৰ 25টা, চকী 25খন, তাৰপিছত আৰু চকী 50খন, তাৰপিছত বাল্টিং আছে 25টা, তাৰপিছত আৰু মানে এইখিনি ষ্টুডেণ্টৰ এইখিনি আৰু সেইখিনিতো লোড হৈয়ে আছে। ঠিক আছে। এতিয়া আকৌ সেয়ে ক'লে মানে মাথা মাৰি আছে, তেখেতেও বহুতখিনি মাথা মাৰি আছে। চাই লওঁ বাৰু, মিছনটো ছাকচেছ হ'লে ভাল লাগিব আমাৰো, কাৰণ সেইটোৱে বুজি পাইছে আপোনালোকে। কি হয় চাই ল'ম, আৰু অলপমান ঘুমাওঁ মই এতিয়া। দাদা হয়। যোনখিনি কম হ'ব সেইখিনি কৈ দিবা আৰু গম নাপালোঁ মানে মই কম হৈছে আৰু নাই এতিয়া বাকী তেনেকৈ কম থকা জেগা মানে তোমালোকে অলপ দিগদাৰ হ'ব, কাৰণ তেনেকৈ কম থকা জেগা খুব কম আছেতো। সেইটো ৰেট গ'লে ভাল হ'ব। মোৰতে অকল ল'ৰা 2জন তোমাক কৈ দিছোঁ, আৰু ল'ৰা 2জন তোমালোকৰ লগত যাবগৈ। গাড়ীখনো এখন পঠাই দিম বাৰু। আচ্ছা, এতিয়া আহিব ন? মই চাগে বেলেগ এফালে যাবলগীয়া হ'ব পাৰিম, যাব নোৱাৰিব বাৰু। আপুনি আহিব নোৱাৰিব? ফিল্ডতে আছোঁ এতিয়া। হয়। এতিয়া গাড়ীখন লগত ল'ৰা 2জন যাব। তেনেকৈ তোমালোকৰ কি উঠাবলগীয়া আছে বুলি ক'লে? আলনাটোৱে অকল উঠাব লগা আছে। উঠাবলগীয়া আছে। আলনাটো তাতে উঠাই ল'ব দিয়া। ঠিক। ক'ত যাব লাগিব? ক'ত যাব লাগিব? উঠাব লাগিব আলনাটো? আলনাটো নহয়, মানে আপুনি যিটো গাড়ীখন ক'ত উঠাব লাগিব? গাড়ীখন কাইলৈ যে আমি যে লগ পাইছিলোঁ,
আচ্ছা তাতে তাতে হ'ব ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে মোটামুটি ছাকচেছ হ'ল কিন্তু সময়তে যাব নোৱাৰিব আপোনালোকে শুনাই পালে মানে কথাটো হ'ল কি সময়তে ফিল্ডতে আছে এতিয়ালৈকে আপোনালোকে শুনাই পালা হ'ব বাৰু একো নাই সময়তে গাড়ী পঠাই দিছে মোটামুটি মিছন ছাকচেছ আৰু অলপ ঘুমাই লওঁ ঘুমিয়ে থাকা বাকী এফালে টাইম চাব পাৰে 12:10 হ'ল আৰু এতিয়া আমি তাৰমানে যাম আৰু এখেন্তি সময়তে লাইনো গৈছে মানে আমাক বিদায় দিছে লাইনে হা বাপু লাইনেও বিদায় দিছে যাহাতহে একো নাই বাৰু এতিয়া তালাকে মাৰিব লাগে চেণ্ডেল ক'ত মোৰ ঐ য'ত অঁ হা অঁ মই চালোঁ তথাপিও একবাৰ চেক কৰা বাৰু কিবা ইচ্ছু নেকি তো এতিয়া আমি ইয়াত ধুনীয়াকৈ যাই থাকিব লাগে মানে গাড়ী আহি পায়ে আৰু মোটামুটি সময় দিয়া নাহিলোঁ আমাৰ মোটামুটি ছাকচেছ নে কি থেংক ইউ আমি যাওঁ আৰু সময় দিয়া সেইটো লাইনটো গেল লাইক বুলি দুই চিকাৰ লাইনে বিদায় দিলে লাইনে বিদায় দিলা ঘৰৰ দিলা মালিকক দিলা চবে বিদায় দিলা আমি যাব লাগে বাকী সময় দিয়াক কিন্তু ধন্যবাদ দিছোঁ জয় জুবিন দা জয় অসম জুবিন দাৰ দৰে ভাল কাম কৰি যাবৰ কাৰণে চেষ্টা কৰি আছোঁ কিন্তু মেইন কথা কি আমাক এটা বস্তু প্ৰব্লেম দি আছে টোপনিটো বিশেষকৈ আমি মানে আগত ৰাতি ঘূৰিছিলোঁ আজিকালি ঘূৰা বাদ দিয়াৰ কাৰণে টোপনিটো অলপমান লাগি ধৰে উপায় নাই তথাপিও চেষ্টা কৰি আছোঁ জুবিন দাৰ নিচিনা থাকিব সেইটোৱে বাকী সময় দিয়াক একদম ধন্যবাদ জনাইছোঁ কিয় মানে কথাটো আৰু কি আৰু পংকজ ভাই এটাৰ কাৰণে মই চেলুট জনাইছোঁ পংকজ ভাই যিখিনি কাম কৰি আছে নলবাৰীৰ পৰা আহি কিনে কিন্তু বহুত ল'ৰা আছে এনেকা কৰিব খোজা কিন্তু বৰ্তমান পৰা নাই কিন্তু মোৰ যদি লগত যদি ইমানখিনি নালাগে অলপ হ'লেও পইচা থাকিলে আজি পংকজৰ দৰে ময়ো ওলাই আহি কিনে এইখিনি বস্তু ময়ো সহায় কৰিব পাৰিলোঁ সেইটোৱে একো নাই যিখিনি সহায় কৰি দিছে সেইখিনি বহুত ডাঙৰ যি নহওক বাকী গাঁৱৰ ল'ৰা এটাই উঠি আহিছে বাছ উঠি থাকক সি সেইটোৱে ভাল বাকী একো নাই মাল চাল উঠাই লৈ আমি আমাৰ মিছন ছাকচেছ কৰিব লাগে বলক আৰু এফালে গাড়ী আহি পালাক তো বঢ়িয়াকৈ আমি এতিয়া গাড়ীত উঠি ল'লোঁ উঠি কিনে এতিয়া আমি তাতে মালখিনি বঢ়িয়াকৈ আমি লোড কৰি ল'ম বাবু ভাই কি ক'বা মানে লাগজাৰী না আৰু এখন গাড়ী কাজ জানো না হা সময় য়েছ মানে পুষ্পাৰ গাড়ী হা হয় তো আমি আহি পালোঁ আমাৰ মানে মাল উঠোৱা জেগা তো আমি বঢ়িয়াকৈ এতিয়া মালখিনি উঠাই লওঁ আৰু এখনটো আমাৰ মানে ফিল আপ হৈয়ে আছে তো আলনাখিনি উঠাই লওঁ বাকী গাইজ এইটো ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ নেক্সটটো ভিডিঅ' মানে চাবৰ কাৰণে ৱেইটিং কৰি থাকক আমি মানে বস্তু বিলোৱা তো বাই বাই গুড নাইট